Hi everyone, welcome to my channel. আজি এটা বৰ ধুনীয়া বস্তু এটা আনবক্সিং কৰিম। আহকচোন চাওঁ পেকেটবোৰৰ ভিতৰত কি বস্তু আছে। আহক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইটোৱে হৈছে মেছৰ পৰা অৰ্ডাৰ কৰি অনা বস্তুটো। আহকচোন এতিয়া চাওঁ ভিতৰত কি আছে। ভিতৰত আছে এটা বৰ ধুনীয়া মৰম লগা বেগ এটা। এতিয়া চাওঁচোন ভিতৰত বেগটো কেনেকুৱা ধৰণৰ। এই তিনিটা কম্বো বেগৰ দাম হৈছে 347। ডাঙৰ বেগটোৰ সৈতে লগত দুটা অন্য বেগ আহিছে। আহকচোন চাওঁ বেগ দুটা কেনেকুৱা ধৰণৰ। এইটো হৈছে এটা সৰু বেগ। ইয়াৰ ভিতৰত আপুনি সৰু সৰু বস্তু যেনে নোট, লিপষ্টিক আদি নিব পাৰিব। আৰু এইটো চাওক, ইয়াৰ ভিতৰত আপুনি ATM, পান কাৰ্ড, ভোটাৰ কাৰ্ড আদি এইবোৰ বস্তু কেৰি কৰিব পাৰিব। আৰু এইটো ডাঙৰ বেগটো ইমান মৰম লগা কালাৰৰ আৰু ইমান ধুনীয়া। এই বেগটোত ওপৰৰ থাকত আপুনি যিকোনো সৰু বস্তু ল'ব পাৰিব। ভিতৰত থাকটো আহকচোন এতিয়া খুলি চাওঁ। ভিতৰত আৰু এটা থাক আছে, তাৰ ভিতৰত অন্য কিবা সৰু সুৰা বস্তু আপুনি ল'ব পাৰিব। বেগটোতো মোৰ খুবেই মৰম লাগিছে, কালাৰটো আৰু বেগটোৰ যিটো চাইজ, এই চাইজটো খুব মৰম লগা। আজিলৈ ইয়াতে এৰিছোঁ। ধন্যবাদ।